আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি বহুতখিনি মই কইনছ আপোনালোকক দেখুৱাই আছোঁ, কিন্তু তাৰ মাজৰে এটা কইন লৈ মই আপোনালোকক বৰ্ণনা কৰিম। ইয়াৰ উপৰি মোৰ ওচৰত বহুত কইন আছে যিবিলাক লৈ মই অতি সোনকালে আপোনালোকলৈ ভিডিঅ' আগবঢ়াম। আৰু এয়া চাওক, আপোনালোকৰ বহুতখিনি কইন মোৰ ওচৰত আছে, ইয়াৰ ওপৰত মই বঢ়াম, কিন্তু আজি বিশেষকৈ মই ইয়াৰে এটা কইন চুজ কৰিম আৰু তাৰ ওপৰতে বৰ্ণনা আগবঢ়াম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে আৰু কইনছৰ ওপৰত যদি ভিডিঅ' বনাব লাগে আপোনালোকে যাতে কমেণ্ট কৰে। আৰু এতিয়া আহক আজি আমি ভিডিঅ'টোলৈ যাওঁ। এতিয়া মই ইয়াৰ ভিতৰত এটা কইনছ মই ৰেণ্ডমলি বিচাৰিম। এইটোকে মই লৈ লৈছোঁ আপোনালোকৰ কাৰণে। এই কইনটোৰ বিষয়ে মই এতিয়া আপোনালোকক সবিশেষ জনাম। এতিয়াই মই মুদ্ৰাটো বাছি ল'লোঁ। এতিয়া চাওক, এই মুদ্ৰাটো আপোনালোকে চাওক, এইটো যিটো মুদ্ৰা মই বাছনি কৰিলোঁ দেখিবলৈ অৰিঅ' বিস্কুটটোৰ নিচিনা যেন লগা নাইনে? কিন্তু বহুত এটা ধুনীয়া মুদ্ৰা, দেখিছেনে? ইয়াত লিখা আছে 1 কোৱাৰ্টাৰ, দেখিছেনে? 1 কোৱাৰ্টাৰ আনা, ইণ্ডিয়া 1941, মানে 1941 চন, ভাৰত স্বাধীন হ'বলৈ 6 বছৰ আছিল। সেই সময়ৰ এইটো টকা হয়, এইটো এটা মুদ্ৰা হয়। চাওক, এইটো 1 কোৱাৰ্টাৰ অনা, মানে 1 কোৱাৰ্টাৰ অনা বুলি আছে। যিহেতু 1 অনা 2 অনা জানো, এইটো হৈছে 1 অনা 2 অনা নহয়, এইটো 1 কোৱাৰ্টাৰ অনা। এতিয়া চাওক, ইয়াতকৈ পইচাটো কিহৰ হ'ব পাৰে? এইটোতো কোনো কাৰণ সোণৰ নহয়, কিন্তু এইটো তামৰ যেন লাগিছে। নিশ্চয় এইটো তামৰে হয়। আৰু চাওক, ইমান এটা ধুনীয়া মানে মুদ্ৰা, লগতে ইয়াত ইমান ধুনীয়াকৈ ফুল কটা আছে। ফুলবিলাক চাওকচোন, দেখিলেই একদম মনোমোহা। দেখা পাইছে আপোনালোকে নিশ্চয়, মই ওপৰৰ পৰাও দেখাইছোঁ। ইয়াৰ ছাইডবিলাক চাওক কিমান ধুনীয়া, আৰু বেছি ডাঙৰ নহয় দেই। মই পিছত কম্পেয়াৰ কৰি দেখুৱাম আমাৰ এতিয়া চলি থকা টকাবোৰৰ লগত, তেতিয়া আপোনালোকে গম পাব। এতিয়া এইফালে চাওক কি আছে। এই পিঠিত আছে জৰ্জ 6 কিং এম্পায়াৰ। জৰ্জ কিংছ, ইমান ধুনীয়া লাগিছে দেখিছেনে? এই মুদ্ৰাটোলৈ এবাৰ ভালকৈ মন কৰকচোন। মই সেইটোকে দেখাবলৈ বিচাৰিছোঁ। এই কিংজন কিমান ধুনীয়াকৈ ওলাইছে, একদম মানে সঁচাকৈ এটা বহুত চাফা মুদ্ৰা। এই মুদ্ৰাটো চালে চাই থাকিবলৈ মন যায়। এইটো একদম ৰিয়েল মুদ্ৰা হয়, 1941 চনৰ। সঁচাকৈ বহুত ধুনীয়া মুদ্ৰা হয়। আপোনালোকক দেখুৱাবলৈ পাই মই বহুত সুখী হৈছোঁ। এতিয়া কম্পেয়াৰ কৰি চাওঁ আহক, বৰ্তমান চলি থকা টকাবিলাকৰ লগত কম্পেয়াৰ কৰি চাই কিমান ডাঙৰ হয় আচলতে। মই আগৰ ভিডিঅ'টোতো 5 টকাৰ লগত কম্পেয়াৰ কৰি দেখাইছিলোঁ। আজি মই এইটো 5 টকা এটা লৈ আহিছোঁ। চাওক, এইটো আমাৰ বৰ্তমান চলি থকা 5 টকাটো। এই 5 টকাটোতকৈ অলপ ডাঙৰ। মই ইয়াৰ ওপৰত জাপি দিওঁ, চাওকচোন, মিলাই চাওক, অলপমান ডাঙৰ, মানে 10 টকাটোৰ মান। ৰ'ব, মোৰ ওচৰত 10 টকা হয়তো আছে, মই বিচাৰোঁ। এইটো মোৰ ওচৰত 10 টকা আছে। এই 10 টকাটো, প্ৰায় 10 টকাটো মানে একদম 10 টকাটো সমান, একদম সমান হয়, দেখিছেনে? চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু ইয়াৰ ৰিলেটেড মই আৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এই 1 কোৱাৰ্টাৰ আনা যিটো পইচা আছিলে, সেইটোৰ ওপৰত মই আপোনালোকক দেখালোঁ। সেইটো ইংৰাজৰ দিনৰ, ব্ৰিটিছৰ দিনৰ এটা কইন। আৰু আজিলৈ ইমানেই, ধন্যবাদ।